পাঠ নম্বৰ 12 ক্লাছ 5ৰ আমাৰ দেশ পৰিৱেশৰ ইয়াৰ গোটেইখিনি প্ৰশ্ন উত্তৰ আমি এতিয়া চাই যাম। প্ৰথম প্ৰশ্নত কি আছিলে? খ নম্বৰত আছিলে ভাৰতবৰ্ষৰ 4 সীমাত থকা ৰাষ্ট্ৰ কেইখনৰ নাম। উত্তৰখিনি হ'ব উত্তৰ দিশত থকা ৰাষ্ট্ৰ কেইখন কি হ'ব? নেপাল, ভূটান আৰু চীন। আৰু পূব দিশত কি আছিলে? ম্যানমাৰ, পশ্চিম আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে। আৰু দক্ষিণৰ স্থানৰ কাষতে শ্ৰীলংকা আছে। এইখিনি হ'ব ইয়াৰ উত্তৰ। তাৰ উত্তৰ ভাৰতবৰ্ষৰ 4 সীমাত থকা ৰাষ্ট্ৰ কেইখনৰ নাম। খ নম্বৰত আছে কি? ভাৰতবৰ্ষৰ পৰিবহন ব্যৱস্থা কেইটাৰ নাম। কি কি পৰিবহন ব্যৱস্থা আছিলে? ৰেল পৰিবহন আছিলে, পথ পৰিবহন আছিলে, জল পৰিবহন আছিলে, ৰছী পৰিবহন আছিলে, আকাশী পৰিবহন। এই সকলোবিলাক হ'ব ইয়াৰ উত্তৰ। ৰেল পৰিবহন, পথ পৰিবহন, জল পৰিবহন আৰু ৰছী পৰিবহন আৰু আকাশী পৰিবহন। ঘ নম্বৰত আছে ভাৰতৰ 4খন প্ৰধান নৈৰ নাম। কি কি নৈ আছিলে? ব্ৰহ্মপুত্ৰ, গংগা, মহানদী, নৰ্মদা। এইবিলাক উত্তৰ। বুজি পাইছে? ঘ নম্বৰত আছে ভাৰতৰ 2টা পৰ্বতৰ নাম। কি কি পৰ্বত আছিলে? নংগ পৰ্বত আছিলে আৰু পাটকাই পৰ্বত। নংগ আৰু পাটকাই পৰ্বত। এইটো হ'ব ইয়াৰ উত্তৰ। ঙ নম্বৰত আছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম কি কি আছিল? ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম কি কি আছিল? আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, দিল্লী, জম্মু কাশ্মীৰ, লাক্ষাদ্বীপ, পুডুচেৰী, চণ্ডীগড়, লাডাখ। এই সকলোবিলাক কি আছিলে? কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। প্ৰথম চনত আছে কি? আমাৰ দেশত বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম চবেই জানে, শ্ৰীযুত নৰেন্দ্ৰ মোদী, হয়নে? 2 নম্বৰত আছে খ অংকৰ লগত খ অংক মিলোৱা। কি কি মিলাব লাগে? ইয়াত ৰাজধানী দিয়া আছে। ছিকিমৰ ৰাজধানী কি হ'ব? গেংটক। তামিলনাডু আছিলে চেন্নাই, হাৰিয়ানা আছিলে চণ্ডীগড়, ঝাৰখণ্ড আছিলে ৰাঁচী, মহাৰাষ্ট্ৰ আছিলে মুম্বাই। একেবাৰে যিখিনি মুখস্থ কৰি পেলালে। 3 নম্বৰত কি আছিলে? খালী ঠাই পূৰ কৰা। ভাৰতত কেইখন ৰাজ্য আছে? 28খন ৰাজ্য আছে। খ গুৱাহাটী আৰু দিল্লীৰ মাজত কিমান চনৰ পৰা বিমান চলাচল হয়? 1981 চনৰ পৰা। ভাৰতৰ মুঠ কিমানটা জাহাজ বন্দৰ আছে? 12টা। ঘ নম্বৰ আছিলে দেশ ভাৰতৰ ৰাজধানী। কি? নতুন দিল্লী ভাৰতৰ কি হ'ব? ৰাজধানী। 4 নম্বৰ আছে ভাৰত নামটো উৎপত্তিৰ বিষয়ে লিখা। ভাৰত নামটো উৎপত্তি কেনেকৈ লিখিব লাগে? ইয়াতে লেখা আছে আমাৰ দেশখনৰ নাম ভাৰত। ই অতি প্ৰাচীন দেশ। প্ৰাচীন কালত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ইয়াক ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ বুলি বহুতেই কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা হিন্দু নৈক যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয়। এই ইণ্ডাছ শব্দটোৰ পৰাই ইংৰাজীত ইণ্ডিয়া বুলি কোৱা বুলি জনা যায়। এইখিনি লিখিলেই হৈ গ'ল। এইখিনি উত্তৰটো আমাৰ, হয় নহয়? বুজিটো পাইছে? নেক্সট প্ৰশ্ন কি আছিলে? 5 নম্বৰত আছিলে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজায়? ৰাষ্ট্ৰীয় সংহতি ইয়াৰ উত্তৰটো আমি পাইছিলোঁ। ৰাষ্ট্ৰীয় সংহতিৰ উত্তৰটো কি বুলি পাইছিলোঁ? এইটো। ভাৰতবৰ্ষৰ দৰে বিকাশশীল দেশত ৰাষ্ট্ৰীয় সংহতিৰ গুৰুত্ব অসীম। জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয়, এয়ে হৈছে ৰাষ্ট্ৰীয় সংহতি। এইখিনি হ'ব এই গোটেইখিনি উত্তৰটো। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা, এইটো সদায় আঁকিয়ে থাকোঁ। ৰাষ্ট্ৰীয় পতাকা এইটো নিজেই আঁকিব পাৰিবি। এইখিনি আছিলে আমাৰ পাঠ নম্বৰ 12 আমাৰ দেশ ক্লাছ 5 পঞ্চম শ্ৰেণী আমাৰ দেশৰ সকলো প্ৰশ্ন উত্তৰ। বুজিটো পালে?